নমস্কাৰ সকলোলৈ। আজি আমি এটা নতুন জেগাত যাম, নতুন ঠাইত যাম আমি। মই আছোঁ, অমৃতসৰ আছে আৰু বহু কেইজন আছে। আমি টোটেল 6 জন যাম আজি। নতুন প্লেচ এটাত যাম, আপোনালোকক দেখুৱাম প্লেচটো। ছাৰ আমি ক'ত গৈ আছোঁ? আমি গৈ আছোঁ বৰ্তমান ভাৰত বাংলাৰ সীমান্তত। ভাৰত বাংলা য'ত BSFসকল আছে, ভাৰত বাংলা সীমান্তত একদম ভাৰতৰ ধুবুৰী গোলকগঞ্জ পাৰ হৈ গোলকগঞ্জত গংগাধৰ নদী পাৰ হৈ আপোনাৰ একদম বিন্যাচূড়া বুলি কয় তাতে সেইখিনিত য'ত ভাৰত বাংলাদেশ একদম সীমান্ত খোলা হৈ আছে। মানুহ একদম অহা যোৱা বাংলাদেশৰ পৰা মানুহ আহে। নদীটো গংগাধৰ নদী পাৰ হ'লেই অসমত আহি পায়, মানে ভাৰতত। আৰু ইয়াৰ মানুহ তালৈ এনেকৈ গৰু বহুত চিলিকাত হৈছে, বহুত হৈয়ে আছে তাত। আমি নিজে চকুৰে দেখা পাইছোঁ ন, এইখিনি একদম গাতে লাগি আছে। যিটো বাংলাদেশ সীমান্তত যাই থাকে যে, আমি এতিয়া তাত যাই পেলাই এটা ভিডিঅ' কৰিব ট্ৰাই কৰিম। যদিও ভিডিঅ' তাত আপলোড দিব নিদিয়ে, মানে কৰিব নিদিয়েতো ভিডিঅ'। এই আগে কোন যে আছে এইকেইটা, আমাৰ এইকেইটা এই নিকুঞ্জ, বাবু ছাৰ আৰু সঞ্জীৱ। বাপৰে বাপ, ইমান স্পীড! আচ্ছা, মই সকলোকে ক'ব বিচাৰিছোঁ, আমি যেতি এই দলংখন দেখুৱাই আছোঁ, এই দলংখন হ'ল ধুবুৰীৰ বিখ্যাত গংগাধৰ নদীৰ ওপৰত থকা চিলাৰায় দলং। বিশ্ব মহাবীৰ চিলাৰায়ৰ মানে স্মৃতিত এইখন দলংখন সজা হৈছিলে। তেওঁৰ নামেৰে এইখন নামাকৰণ কৰা হৈছে। এই দলংখন বহুতেই দীঘল, হয়তো ধুবুৰীৰ সবাতোকৈ দীঘল দলংখন এইখনেই হ'ব, যদিও মই সঠিককৈ নাজানো। আমি ইয়াৰ পিছত গোলকগঞ্জ পাম। গোলকগঞ্জৰ পৰা আৰু 14 কিলোমিটাৰ যাব লাগিব আমি বৰ্ডাৰ পাবলৈকে, য'ত BSFৰ জোৱানবিলাক আছে, সৈন্যবিলাক আছে আৰু লগতে মানুহ বৰ্ডাৰৰ ওচৰত আছে। আৰু আমি যেনেকৈ ভয় কৰোঁ বৰ্ডাৰৰ কাৰণে, একচুৱেলি তাত খেতি বাতি সকলো হয়। আমি দেখাই আছোঁ এইখিনি। আচ্ছা, এইটো যে আছিলে, এইটো হয় এটা চেক পইণ্ট আছিলে। মানে ইয়াতে আগতে বহুত সষ্টম আছিলে, আৰক্ষী বহুত চেক কৰিছিলে, ডকুমেণ্টছ এণ্ড এভৰিথিং। আৰু কৰোণাৰ চাৰ্টিফিকেট চেক কৰিছিলে। আমি এতিয়া এইটো গোলকগঞ্জ পাম আৰু এইটো চেক পইণ্ট পাৰ হৈ এইটো লাষ্ট চেক পইণ্ট। কিন্তু কি হয়, এতিয়া চেকিংটো কমিছে অলপমান। তো আপোনালোকে ইয়াতে আহিব পাৰে। এইটো ৰে'ল লাইনৰ কাষে আপুনি যাব লাগিব। আগত এখন ৰে'ল লাইনৰ দলং আছে, সেই গংগাধৰ নদীৰ ওপৰতে। আমি আহোঁতে সেই ৰে'ল লাইনৰ দলংখনেৰে আহি আপোনাক দেখাব ট্ৰাই কৰিম ৰে'ল লাইনৰ পৰা ভিউটো কেনেকুৱা হয়। আমি তাত বাইক লৈ আহিম আৰু ওচৰত মানে ফুটপাথ আছে, তাতে বাইক লৈ আহিম আমি। এইফালেৰে আপোনালোকে এইটো যে আছে, এই ছাইডটোৰে আপুনি লেফ্ট ছাইডেৰে যদি টাৰ্ণিং লয়, যিটো আমি পাৰ হৈ আহিম, সেইটোৱে আপুনি গ'লে একদম চিলিগুৰি যাব পাৰিব। বাই দা ৱে, এইখিনি গোলকগঞ্জৰ পৰা এইখিনি ঠাইত কিন্তু ৰাস্তাটো বহুতেই বেয়া মানে এইবাৰ বানপানী ভাঙি গৈছে গোটেইখিনি, একদম গোটেই গৰাখহনীয়া হৈছে। আমি গৈ আছোঁ, বহুত সাৱধানে আহিব লাগিব ইয়াতে যেতিয়া আহে আপোনালোকে। এইবিলাক এই ৰাস্তাটোৰ কাষত চাবচোন, চবে পাতাৰ ঠাৰিবিলাকত গোবৰ লেপি পেলাই খৰি বনাইছে আৰু এইবিলাক বহুত ধুনীয়া হয়। বহুত টাইম যোগে দেই, এই খৰিবোৰ মানে পাতাৰ ঠাইত গোবৰ লেপি দিছে। ফাইনেলি আমি পাই গ'লোঁ বৰ্ডাৰ এৰিয়া। ইয়াৰ পৰা এই কাটাতাৰৰ বেৰখনৰ সিপাৰৰ যিবিলাক গছবিলাক দেখি আছে, সেইবিলাক সকলোবোৰ বাংলাদেশৰ হয়। মই ইয়াতে ৰখি দিছোঁ, কিন্তু ইয়াতে এলাউড নহয়। তথাপি মই অকণমান সুধি পেলাই ৰখি দিছোঁ ইয়াতে এটা ভিডিঅ' কৰাৰ কাৰণে। বাকী ভিতৰত আপুনি যাব নোৱাৰে। আমি এই ৰাস্তাটোৰে আগলৈ গুচি যাম, মানে আমি ইণ্ডিয়াত গুচি যাম, গৌৰীপুৰৰ ফালে গুচি যাম। আকৌ এই বেৰখনৰ সিপাৰে আছে আপোনাৰ বাংলাদেশ, সিপাৰৰ বাংলাদেশ হয়। এইবিলাক খেতি কৰি আছে বাংলাদেশৰ মানুহবিলাকে এই ছাইডত সকলোবিলাক। আৰু ইয়াতকৈ আগত BSFে যাব নিদিয়ে, মানে ইয়াতকৈ আগত যাব নিদিয়ে। বাকী আমি ইয়াৰ পৰা কাষেৰ ৰাস্তাটোৰে আপোনাক দেখাব ট্ৰাই কৰিম কাটাতাৰৰ সিপাৰৰ পৰা যে বাংলাদেশী আহা বুলি যে কয়, কেনেকৈ আহে। একচুৱেলি কাটাতাৰৰ বেৰাৰে আহিব নোৱাৰে। নদীবিলাকত ফেঞ্চিংটো নাই, কাটাতাৰৰ বেৰাটো নাই। আকৌ গৰুৰ যিটো বেপাৰ হয়, চোৰাং বেপাৰ বা মানুহ যিবিলাক আহে বাংলাদেশৰ পৰা, সকলো নদীৰে অহাৰ চান্স বেছি থাকে, সুবিধা বেছি থাকে। এইটো গংগাধৰ নদীটোৰে মেক্সিমাম অহাৰ চান্স থাকে, কাৰণ ইয়াতে ফেঞ্চিংটো নাই, মানে বৰ্ডাৰটো নাই ইয়াতে। যদিও BSFৰ জোৱান আছে ইয়াতে, তেওঁলোকে ধৰে বহুত কিবাকিবি। মই দেখাইছোঁ এইটো গংগাধৰ নদীৰ ভিউটো চাওক, কিমান ধুনীয়া হয় গংগাধৰ নদীটোৰ ভিউটো। এইটো ভাৰত বাংলাদেশ সীমান্তৰ নদী, একমাত্ৰ নদী এইটো গংগাধৰ নদী। এইখনে সেই দলংখন যিখন আমি ফাৰ্ষ্টতে কৈছিলোঁ। আপোনালোকক ৰিটাৰ্ণ আহোঁতে দেখুৱাম গংগাধৰ নদীৰ ওপৰৰ ৰে'ল লাইনৰ কাষত থকা ফুটপাথৰ ব্ৰিজখন।
যিখনৰে বাইক লৈ অহা যোৱা কৰিব পাৰি। শ্বৰ্টকাট হয় অকণমান, 5-6 কিলোমিটাৰ জেগা কমি যায় অকণমান বৰ্ডাৰ যাওঁতে। বাকী সকলোৱে জনাব কমেণ্ট বক্সত ভিডিঅ'টো চাই কেনেকুৱা লাগিল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।